গুড মৰ্নিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো দেহাৰো ভালে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। ধুনীয়াকৈ সকলোৱে থাকক আৰু ময়ো মানে ভাল বেয়া মাজতে আছোঁ। আৰু ইফালে আছে সোণ ছোৱালী মানে যিহেতু অলপমান মানে বৰষুণ অহা নিচিনা যিহেতু লাগিছে অলপ সেইটো কাৰণে মানে মোনাটোত মানে সোণ ছোৱালীয়ে পানী কাপোৰ লৈ গৈ আছে মানে টিপাল আৰু মই লৈ গৈছোঁ এইফালে পাচি ধান ভৰাব লাগে মানে যিহেতু যোৱাকালি ধানখিনি মৰা হৈ গ'ল। ৰাতি হ'ল মানে বহুত যোৱাকালি 12টা বাজিল ধান চান মাৰালৈকে মাৰি হোৱা ঘৰত যোৱালৈকে বহুত ৰাতি হৈ গ'ল মানে সেয়া আৰু এতিয়া ভাত তাত খাই ধুনীয়াকৈ মানে এতিয়া 8:30 হৈয়ে গ'ল, 9টা বাজিব হ'ল আহি এতিয়া গৈ আছোঁ ধুনীয়াকৈ। বাবা মানে গ'ল সোনকালে, এতিয়া আমি সোণ ছোৱালী মই গৈ আছোঁ আৰু দেহা মানে গাটো বেয়া আছিলে। যোৱাকালি তাই স্কুলতে জ্বৰ হৈ আহিছে, আগতে মানে কি পৰহিৰ পৰা মানে জ্বৰ হৈয়ে আছিলে মানে অলপ ভাল পোৱা কাৰণে স্কুল পঠাইছিলোঁ তাক যোৱাকালি। তাৰপিছতে মানে যোৱাকালি কি হ'ল ধুনীয়াকৈ যাম বুলি ক'লে, ময়ো পঠাই দিলোঁ গাটো ভাল কাৰণে। কিবা এটা মানে ইয়াত দেখিছিলোঁ এই ধানৰ মাজত মানে তাকে চাইছোঁ। সেয়া যোৱাকালি মানে ভাল পোৱা কাৰণে পঠাই দিলোঁ স্কুল। তাৰপিছতে মানে কি হ'ল 12টামান বজাতে মানে কিন্তু যিহেতু মানে 1:15 ছুটি দিয়ে স্কুল, তাৰপিছতে মানে এঘণ্টামান থাকিল আৰু মানে 12টামান বজাতে মানে বাইদেউজনীয়ে ফোন কৰি দিলে যে তাৰ গাটো ভাল নহয় বুলি পিনে। কালি আকৌ মমাকো পঠাই দিছোঁ সোনকালে, আকৌ লৈ আহিলোঁগৈ। এতিয়া মানে কি হ'ল আজি মানে গাটো আজি ভাল নহয় ইমান, সিও নাযাওঁ বুলি ক'লে আৰু মই ভাবিলোঁ দেই গাটো যদি ভাল নাই আৰু কিয়নো পঠাই দিওঁ, এনে তেনে আকৌ অনা নিয়া হৈ থাকিব। সেইটো কাৰণে আৰু পঠান তাক ঘৰত থৈ আহিছোঁ মাৰ লগত। পিনে আমি এতিয়া পথাৰলৈ গৈ আছোঁ, ধুনীয়াকৈ ধানখিনি মানে ভৰাই গৈ পিনে লৈ যাম আৰু গাড়ী ট্ৰেক্টৰ মাতিব লাগিব। আৰু এতিয়া যাই লৈ পঠালে বাবা কি কৈছে ধানখিনি এতিয়া ভৰাইহে আছে নে কিহে কৈছে, ৰাতিপুৱা যিহেতু সোনকালে আহিলে 6টামান বজাতে বাবা আহিলে মানে পঠালে। এতিয়া আমি যাওঁ, যদি ধান চান ভৰা হৈছে মানে ট্ৰেক্টৰখন আৰু ফোন কৰিব লাগিব, ফোন কৰি পিনে মানে গাড়ীত ধানখিনি ভৰাই গৈ আনিব লাগিব। আৰু যদি ৰ'দটো ভাল কৰে ধুনীয়াকৈ ধানখিনি মেলিব লাগিব। এতিয়াতো ৰ'দটো মানে দিয়া ইমান দেখাই নাই মানে দেই, অলপ বৰষুণ অহা নিচিনাহে মানে কৰিছে। কি হয় ৰ'দটো দিলেই হ'ল আৰু দেই 3-4 দিনমান ধুনীয়াকৈ। সেয়া আৰু ধানো মানে ইমান ভাল হোৱা নাই, কি ক'ম আৰু ভগৱানে যিখিনি দিছে সেইখিনিয়ে লৈ মানে সন্তুষ্ট হ'ব লাগিব। এতিয়া পোৱাৰ মানে বোকা পানী খেদিলি গৈছে দেখিছেনে, এয়া ভৰি অৱস্থা, এয়া ভৰি অৱস্থা আৰু ইফালে ভৰি অৱস্থা পোৱা মানে বোকা পানী, এইফালে বোকা গোটেই মানে ট্ৰেক্টৰ লিকবিলাক গোটেই মানে পানী বোকা। আৰু কি জানেনে, যিহেতু মানে ধান কটা মেচিনে বহুত মানুহে ধান কাটিছে, গোটেই মানে মাটি দবাই লৈ গৈছে মানে দেই ধান কাটোতে। মানে এনেই মানুহে কাটিলে ধুনীয়াকৈ সমান হৈ থাকে জেগাবিলাক, মানে জেগা মানে কি ডবলবিলাক আৰু ধান ৰোৱা ডবলবিলাক। যিহেতু এতিয়া মানুহ মানে কটা নাই, মেচিন যিহেতু সোমাই দিছে, গোটেই মানে ডাব হৈ আছে গোটেই পানী। মানে চুলি তুলি ধুই মানে ৰাতিপুৱা গা পা ধুলোঁ, ধুই গৈ মানে একেবাৰে ভাত খাই আহি গৈছোঁ। চুলি মানে শুকুৱাই নাই, যেনেকৈ তেনেকৈ বান্ধি আহিছোঁ। সেইবিলাক আপোনালোকে ইগন'ৰ কৰিব আৰু দেই, চুলি তুলি ভালকৈ বন্ধাই নাই। এতিয়াহে গৈ আছোঁ, আপোনালোক গৈ ধুনীয়াকৈ দেখাই আছোঁ দেই ধানখিনি। আৰু ধানখিনি মানে কি হ'ল, মই যে কৈছিলোঁ ধানখিনি ভাল হোৱা নাই বুলি পিনে, মানে ধানখিনি অলপমান মানে কিবা হেৰি কুলুচা নিচিনা মানে ৰং এটা মানে মিক্স হৈ গৈছে ধানখিনিৰ লগত। মাজে মাজে সেনেকুৱা হ'ল মানে কিয় নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবহে কিয় এইটো হয়। কিবা গান্ধি পোক নে কিবা বুলি কৈছিলে, সেইটো খালে বোলে এনেকুৱা হয়। সেয়াই আৰু যি হৈছে হওক, আৰু আপোনালোক গৈ তেনেকৈ দেখাই আছোঁ। পামেগৈ, বেছি দূৰ নাই আৰু 3 মিনিটমান লাগিব। আপোনালোক গৈ দেখাই আছোঁ। ইফালে এতিয়া পামগৈ ধান মানে য'ত থৈছিলোঁ। কালি মানে কি হ'ল জানেনে, সেইটোতো দেখিছে আপোনালোকে, গোটেই মানে ট্ৰেক্টৰ লিক, এইবিলাক গোটেই বোকা এইফালে সোণ ছোৱালী পৰি হৈ গৈ আছে মানে আগত। আৰু ময়ো মানে এইফালে পৰিম যেনহে লাগিছে, ভিডিঅ' বনাই গৈ থাকোঁতে। অলপ চাই চিন্তি যাব লাগিব, নহ'লে ধুমকৈ পৰি যাম। কালি কি হ'ল মানে ধানখিনি যিহেতু এইখিনিতে কটা হৈছিলে, এই কাৰেং খটাটোৰ ওচৰত গৰুটো যে আছে, সেইখিনি হৈছে আমাৰ ধান, এইখিনি হৈছে আমাৰ গৰুজনী। তাতে মানে কি হ'ল, ইয়াতে ধান মানে জেগাতে থ'লে মানে 2200 টকা লাগে,
যদি ধান যদি মানে জেগাতে থৈ পিনে কটা হয় যিহেতু আমি জেগাত মানে থ'ব নোৱাৰিলোঁ কালি মানে গোটেই ডবলটো মানে বোকা পানী তাতো ধান থ'লে গোটেই ধানটো ভিজি যাব থৈও নোথোৱা হ'ব এইখিনি হৈছে আমাৰ মাটিখিনি মানে দেখিছেনে এইখিনি আমাৰ মাটিখিনি ধুনীয়াকৈ মানে এইফালে আছে এনেকৈ গৈ সেয়া আৰু মানে কি হ'ল কালি মানে ধানখিনি কাটি গৈ পিনে এই দেখিছেনে পজা ঘৰটোত সিফালে মানে সেইপিনে ভেটি এটা আছে খুৰাহঁতৰ মানে য'ত মানে আমি মাটি খেতি কৰিছোঁ তাত মটৰ মানে মালিকৰ খুৰাহঁতৰ সিহঁতৰ মানে তাত থ'ব লৈ গ'লোঁ আপডাউন কৰোঁতে মানে ধানখিনি কাটি যেতিয়া থ'ব যায় ইয়াৰ পৰা আমাৰ এই মাটিখিনিৰ পৰা তালৈকে 4 মিনিট মানে আপডাউন হয় মানে অহা যোৱা আৰু 4 মিনিটৰ দামো লৈছে মানে এতিয়া মানে কি হ'ল এনে ধৰি এতিয়া হেৰি কি বুলি কয় 3 বিঘা মাটি ধৰিলেও 2200কে হ'লেকে 6600 টকা হয় এতিয়া মানে যিহেতু 4বাৰ আপডাউন কৰিলে মানে 4বাৰ থ'ব যোৱা 4 8বাৰ মানে হ'ল সেইটো মানে সেইটো পইচা মানে 1200 টকা লৈছে এক্সট্ৰাকৈ সেয়া আৰু এতিয়া খৰচটো মানে বাঢ়ি গ'ল আৰু ইয়াতে দেখিছেনে গোটেই পানী ইয়াতো ধান থ'ব নোৱাৰি ইয়াত ধান থ'লে মানে মচুৰি যদি পাই পিনে জাল পাৰি থৈ দিওঁ মানে থৈ দিলে গোটেই ধান মানে ভিজি যাব যিহেতু বৰষুণ ছিজন হৈ আছে সেইটো কাৰণে মানে খৰচটো বাঢ়ি গ'ল আৰু এতিয়া পইচাটো ইমানটো বাঢ়ি গ'ল কি ক'ম আৰু উপায় নাই কৰিবতো লাগিবই যেনেকৈ নহওক আৰু যোৱা বছৰ মানে কি ধুনীয়াকৈ মানে ধান চান চপালোঁ ইয়াত মানে একো মানে হেৰিয়ে নাই কি বুলি কয় পানী পাবলৈকে নাই ধুনীয়া মানে খটখটীয়া হৈ আছিলে ধান ধুনীয়াকৈ থৈছিলোঁ কম খৰচতে মানে কামো হৈছিলে এতিয়া মানে সেই বাঢ়ি গ'ল আৰু কিনো ক'ম উপায়হীন মানে আৰু এতিয়া গৈ পামগৈ এইফালে এইখিনি গছখিনিৰ ওচৰতে আছে সেই ভেটিটো তাতে ধান থৈছোঁ আৰু গৈ দেখুৱাই আছোঁ ধান ভৰোৱা জেগাত বাবাই মানে ধান ভৰাই আছে মানে গালি দিব এইফালে মানে মেচিনটো দেখিছেনে কেনেকুৱা ধান কটা মেচিন মানে ওচৰৰ পৰা দেখাইছোঁ দেই আপোনালোকক কালি যিহেতু ৰাতি হ'ল মানে ধান কটা নিনিলে বোলে মেচিনটো ইফালে হৈছে পিছফালটো আৰু ইফালে বেক চাইডটো আৰু ইফালে বাবাই ধান ভৰাই আছে দেই এইফালে বস্তা ভৰাই আছে ধান ইয়াত দেখিছেনে গোটেই মানে চাৰিওকাষটো ধান চান মানে কাটি আজৰি হৈ গ'লগৈ এইফালে আৰু এইফালে ভৰাই আছে সোণ ছোৱালী আৰু বাবাই ধান মানে মই মানে ভিডিঅ' কৰি আছোঁ নহ'লে বাবাক মানে গালি দিব এতিয়া মানে কামত লাগিব এইফালে সোণ ছোৱালী পোৱা লাগি আছে এইফালে আছে মেচিনটো মানে ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক দেই অলপমান জুম কৰি এইটো হৈছে ধান কটা মানে মেচিন আৰু মই জলদি যদি ধান ভৰাওঁ নহ'লে বাবাই মানে গালি দিব অলপ পিছত মই দেখাই আছোঁ এইফালে ধান চান ভৰা মানে হৈ গ'ল এতিয়া মানে 12:30 বাজিল আৰু কি জানেনে তেতিয়া ভৰাই হ'ল 11 বজাতে ধান মানে 10:30 11টাতে ভৰাই কৰি হ'ল ধান ৰাতিপুৱাই মানে গাড়ী এখনৰ মানে কথা কৈ থৈছিলে বাবাই যে ধানখিনি ভৰাই কৰি ৰেডি কৰি থৈ দিম 9টামান বজাত আনিব যাবি বুলি কৈ থৈছিলে মানে মানুহক গাঁৱৰ মানে মামা এজন তাৰ মানে পইচা পাবলগীয়া আছিলে মোৰ সেয়া আহিম বুলি কৈ থৈ আহিলে তাৰপিছত ইয়াত নাহিলে মানে নাহি মানে বেলেগ টিপ মাৰিলে টিপখিনি মাৰি পিনে অহা কথা আছিলে তাকে ৰৈ আছোঁ মানে আমি বস্তা মানে ভৰাই কৰিছে মানে বস্তা গোটেই ভৰাই থৈছোঁ কি কৰিলে মই ফোন কৰিলোঁ তাৰপিছতে মই বোলো ইমান টাইম অহা নাই ফোন কৰোঁতে ক'লে কি 200 টকা এটা দিয়া তেল বোলে ভৰাব লাগে মই কৈছোঁ মানুহজনী মই পথাৰত আছোঁ মই বোলো 200 টকাটো ঘৰত গৈ পিনে তেল ভৰাই দি আছোঁ এতিয়া বোলো কিবা এটা কৰি পিনে ভৰাই পিনে সিহঁতে 200 টকাটো নিদিয়াৰ কাৰণে মানে নাহিল সেয়া নহাৰ কাৰণে মানে বহুত খং মানে পইচা যিহেতু পাব আছোঁ মই পইচা মানে কাটিম বুলি মানে এনেকৈ ভাবি পিনে মানে নাহিলে আৰু এইফালে মানে কাকা এজন ধান মেলি আছে খুৰাহঁতৰ সেয়া মানে এইফালে মানে কাকাজনে কৈছে কি কৰি আছে বুলি পিনে সি গম পোৱা নাই মানে মই যে ভিডিঅ' বনাইছোঁ বা বনাওঁ বুলি সেয়া মানে নাহিলে পইচা মানে কাটিম বুলি মই পইচা পাওঁ 1000 টকা এটা মই বোলো এক্টিভহে হ'ব এক্টিভৰ 500 টকা লয় তাই যদি মই 200 টকা এটা তেল ভৰাব দিওঁ কাটা যাবনো কিমান 300 টকা এটাহে কাটা যাব নহয় জানো বাকী 700 টকা থাকিব পাবৰ কাৰণে আৰু মানে বহুত দিন হ'ল দিয়াই নাই মানে মই তথাপিও কৈছিলোঁ যে 200 টকা এটা মই ঘৰত গৈ পিনে দি আছোঁ এতিয়া যিহেতু পথাৰতে আছোঁ মই বোলো ঘৰত তেনেকৈ পইচা এনেকৈ দিয়া মানুহ নাই সি নামানিলে মানে সেইটো কাৰণে বহুত খং মানে এতিয়া ভাবিছিলোঁ ঘৰত সোনকালে নি পিনে ধানখিনি মেলিমগৈ বোলো ৰ'দটোত এনেকৈ
দিছে আজি সেয়া নহ'ল মানে অহাটো এতিয়া আকৌ বেলেগ এখন গাড়ী মানে ফোন কৰিছোঁ অকণমান অহা দেৰি হ'ব অকণমান মানে নহয় আৰু সন্ধিয়া হ'ব আৰু আজি ধান মেলা নহয় মানে তাৰ কাৰণে কালি পৰহি মেলিব লাগিব এতিয়া মানে তেনেকৈ যদি অহা হয় মানে আধা আধি ধান মানে শুকালে হয় মানে গা পানীটো মৰিলে হয় ধুনীয়াকৈ আজি সেয়া মানে বহুত খং উঠি আছে মই যাই পিনে ধানখিনি যদি লোড দিব পাৰোঁ গাড়ীখন আহিলে বাবু আহিব লগতে বাবা মানে ঘৰ ভাত খাব গৈছে যদি লোড দিব পাৰোঁ দি গৈ পিনে মই সেইডোখৰ সোমাই যাম আজি মোৰ পইচা লাগিব মানে মই নেৰোঁ কেতিয়াও আৰু বহুত খং উঠে মই মানুহক যদি জবান দি পিনে জবান সেনেকৈ মিছ কৰে মোৰ বহুত খং উঠি আহে আৰু যিহেতু চাইছোঁ ন মই সিহঁতকো মই ইমানেই চাইছোঁ আৰু সিহঁতে মোকো জবান দি পিনে ৰাখিব লাগে মানে এতিয়া চাওকচোন কিমান টাইম ৰখিবলগীয়া হৈছে 9টা বজাতে মই আহিলোঁ বাবাই আগতীয়াকৈ ধান ভৰাই আছিলে বাকীখিনি মই ভৰাই লৈ চালে মই সেয়া মানে নাহিলে এতিয়া নোহোৱা কাৰণে মানে বহুত খং চং উঠি আছে মই আৰুনো কি দেখাম এই ধানখিনি দেখাইছোঁ অলপমান ভৰাই কৰি থৈছোঁ আৰু অলপমান ভৰাব আছে সেইখিনি ৰ'দত দিছোঁ 2টামান বস্তা ওলাব আৰু সেয়াই আৰু আজি ভিডিঅ'টো মানে ইমানখিনি দেখাবলগীয়া আছিলে আজি আৰু কিনো দেখাম আপোনালোকক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু নতুন